নমস্কাৰ, নতুন এটা ব্লগলৈ পুনৰবাৰ মই বিষ্ট্ৰীয়ে সকলোকে স্বাগতম জনাইছোঁ। আজি আছে শংকৰ জন্মোৎসৱ। জয়গুৰু শংকৰে সৰ্বগুণাকৰ, যাক এৰি নাহি কিয় পাম, তোহাৰী চৰণ ৰেণুহত কোটি, বাৰেক কৰোহো প্ৰণাম। এয়া ৰাতিপুৱা শুই উঠি গা ধুই লগালগ দৌৰা পৰাকৈ ভাগৱতত সেৱা কৰোঁ বুলি আহিছোঁ। লগত আছে মা, খুৰী, ভাইটি, আমিকেইটা। এয়া নামঘৰৰ মূল গেটৰ পৰা আৰম্ভ হৈছে আমাৰ পদযাত্ৰা। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ গাঁৱৰ পৰিৱেশ। আচলতে এয়াই হৈছে একতাৰ উৎকৃষ্ট উদাহৰণ। এয়া ৰাত্ৰিৰ দৃশ্য। আচলতে আজি আছে ভাওনা। শংকৰ উৎসৱ য'ত অনুষ্ঠিত হৈছিল তাতেই ভাগৱত দৰ্শন নামৰ ভাওনাখন অনুষ্ঠিত হ'ব। মই এয়া মেকআপত বহিছোঁ। মই ৰম্ভাৰ চৰিত্ৰ ৰূপায়ণ কৰিম। ভণ্টিয়ে এয়া মেকআপ কৰি দিছে। মা আৰু ভণ্টি দুয়োজনে মিলি কাপোৰ সাজ পিন্ধাই আছে। সকলোখিনি আপোনালোকক দেখুৱাম। কিমান দূৰ পাৰোঁ নাজানো, তথাপিও আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।
ভিডিঅ'টো চাই কেনে পালে জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ভালে থাকক সকলো